গুড মৰ্নিং বন্ধুসকল আৰু আজি ভিডিঅ'টো ডাইৰেক্ট ষ্টেচনৰ পৰাই কৰিছোঁ আৰম্ভ আৰু এইটো ডিফু ষ্টেচনত আছোঁ মই বৰ্তমান আৰু মই গৈ আছোঁ এতিয়া গুৱাহাটী বিশেষ এটা কাৰণত কেলৈ গৈ আছোঁ গোটেইখিনি আপোনালোকক ক'ম বাৰু তো এতিয়া বাজিছে ৰাতিপুৱা 4:30 আৰু মোৰ লগতে এয়া দাদা মোৰ ভতিজা আৰু প্ৰাচুৰ্য আমি গোটেইকেইটা মিলি গুৱাহাটীলৈকে গৈ আছোঁ আৰু গোটেইখিনি আপোনালোকক আজি কৈ আছোঁ ট্ৰেইনত উঠি লওঁ আগতে এইখন আমাৰ ট্ৰেইন আহি গ'ল বোলা বোলা জলদি বোলা পাচুৰ্য চিট পাইছানে তো আন্ধাৰেই হৈ আছে চব মানুহ শুয়ে আছে তো আমাৰ চিটকেইটা কোনকেইটা বা এতিয়া চাই লওঁ তো যেনে তেনে চিটকেইটা পালোঁ আৰু পাই কৰি এতিয়া বাজিছে কেইটা 4:31 হৈছে তো বহুত দেৰি আছে পোহৰ হ'বলৈ আৰু গুৱাহাটী পাবলৈ এইটো 8:30 মানতহে পাব তো অলপ শুই মেলি লওঁ বা ৰাতিপুৱা হোৱাৰ লগে লগে সিহঁতৰ খোৱাৰ খুব চাওক একদম পৰঠা চব্জি লৈ একদম পেণ্টিকাৰৰ পৰা একদম ধুনীয়াকৈ সিহঁতে খাইছে আৰু ময়ো লৈছোঁ অৱশ্যে আৰু এতিয়া বাজিলে কেইটা বাজিলে 6:45 হৈছে তো 6:45 সিহঁতে ৰাতিপুৱা পূৰা ব্ৰেকফাষ্ট ধুনীয়াকৈ কৰি আছে ট্ৰেইনত যি আহিছে তাকে সেনকেইটাই খাই আছে দেখিছেনে এবাৰ বইল আণ্ডা খাওঁ বইল আণ্ডা জল্দি ট্ৰেইন ৰখিছে তো গুৱাহাটী নাপাওঁতে মানে নাৰেংগীত মানে ট্ৰেইনখন মানে ক্ৰচিঙৰ কাৰণে ৰখিছে আৰু নাৰেংগীৰ পৰা মানে মোৰ ভতিজাজনী ৰুম গুৱাহাটীতে থাকেতো তাই সেইটো কাৰণে তাইৰ ৰুমত যাম ইয়াৰ পৰা ওচৰো হ'ব সেইকাৰণে গোটেইকেইটাই ফটাফট নামিবলৈ লৈছোঁ ইয়াতে নাৰেংগী পালোহি ৰখি যাব আৰু তো আমি নাৰেংগী পালোহি আৰু নাৰেংগীতে আমি এতিয়া নামি ইয়াৰ পৰা মানে এখন উবেৰ বা কিবা ল'ম আৰু এতিয়া বাজিছে কিমান 7:45 তো আমি এখন ট্ৰেইন আৰু ইপিনে নামি কৰি আমি এতিয়া অটো বা কিবা এখন লৈ কৰি যাম আৰু গোটেইকেইটাই আৰু গাইজ তাইৰ ৰুমত গৈ পিনে আমি খাবলৈ একো নাই সেইটো কাৰণে ৰাতিপুৱা অলপ কিবা কিবি চব্জি বজাৰ কৰি ল'লোঁ আৰু এয়া চব মাংস লৈছোঁ একদম ৰাতিপুৱা বনাই কৰি ল'ম তো ৰাতিপুৱা চব ইমান ফ্ৰেছ চব্জি আহিছে দেখিছে আমাতকৈ বহুত ধুনীয়া ইয়াত চাওক এয়া ৰাতিপুৱা চব্জি আৰু অৱশেষত আমি উবেৰ নাপাই আমি এতিয়া অটতে গৈ আছোঁ গোটেইকেইটাই মিলিজুলি তো আৰু গাইজ আমি আহি পালোঁ আৰু মোৰ ভতিজীজনী মানে ৰুমত মানে তাই ইয়াতে থাকে ফ্লাইটতে ভাড়া তাই আৰু মানে এতিয়া ভিতৰত গৈ মানে আহি ফটাফট মানে ভাত চাত বনাই লৈছোঁ আৰু এইফালে দাদা আৰু পাচুৰ্য একদম মস্তি মাৰি ভাগৰ মাৰি আছে ৰাতিপুৱা ট্ৰেইনত অহা আৰু এইপিনে আহিয়ে একদম পূৰা ফটাফট ভাত বনালোঁ এইপিনে ভাত হৈ গ'ল আৰু এইপিনে তৰকাৰী কিবা কিবি বনাই আছোঁ ৰাতিপুৱাই একদম এয়া চাওক মাংস চ' গাইজ আমাৰ ৰাতিপুৱা খোৱা বোৱা হৈ গ'ল আৰু খোৱা বোৱা হৈ আমি এতিয়া আকৌ ৰেডি হৈছোঁ যাবলৈ আৰু পোনপ্ৰথমে যিটো জেগাত যোৱা কথা আছিলে সেই জেগাটোত মানে বহুত সময় আছে সেইটো কাৰণে পাচুৰ্যই মানে কি কৰিছে প্লেনেটেৰিয়াম চাব যায় বোলে তো আধা ঘণ্টাৰ অকণমান প্লেনেটেৰিয়ামত তাক অকণমান দেখাই কৰি আহোঁ আৰু এইপিনে উবেৰ বুক কৰিছোঁ সিহঁতে উবেৰ বুক কৰিছে আহি পাব এতিয়া তো পাব এতিয়া এনেকৈ উবেৰৰ কাৰণে আমি ৰৈ আছোঁ আৰু উবেৰ এইপিনে চাওক মেপত চাই পিনে ৰখি আছোঁ তো পাচুৰ্যই মই প্লেনেটেৰিয়াম যাবলৈ তো উবেৰ আহি আছে তো গৈ আছোঁ তালৈকে তো ৰ'দ মানে কেনেকুৱা ৰ'দ ওলাইছে গাইজ গৰম মানে কেনেকুৱা মানে আপোনালোকক কি কম গ'ল গাড়ী উবেৰ তো গাইজ এতিয়া আমি উবেৰত উঠিলোঁ এইপিনে ডেটা আছে তো এতিয়া আমি গাইজ গৈ আছোঁ ক'ত প্লেনেটেৰিয়াম চাবলৈ তো চালো গাইজ এতিয়া আমি পাই গ'লো প্লেনেটেৰিয়াম তো চালো এইখন গুৱাহাটী যাওঁ ফটাফট বোলা আমি পালোহি প্লেনেটেৰিয়াম এইটো চাওক কি ধুনীয়া জেগাটো চাওক চাই পেনে ফুলে ফুল তাৰপৰা দেউতাই টিকেটটো কাটি লয় মানুহ চানুহ নাই পেনে বেছি আৰু গাইজ আপোনালোকে জানেনে আজিকালি মানে প্লেনেটেৰিয়ামত মানুহ নাহাই হ'ল মিনিমাম 10জন লাগিবই মানে এই শ্ব'টো চলিব হ'লে আৰু শ্ব'টো আপোনাৰ 2019ত দেখিছে নাই 25 বছৰ হৈ গ'ল আৰু লগতে চাওক 11টা বজাত অসমীয়া 12টা বজাত ইংৰাজী 1টা বজাত অসমীয়া 2টা বজাত হিন্দী এনেকৈ কৰি শ্ব' চলি থাকে আৰু শ্ব'ৰ টিকেটৰ প্ৰাইচটো হৈছে আপোনাৰ পাৰ হেড এজনৰ 50 টকাকৈ আমি টিকেট দিবৰ কাৰণে ৰখি আছোঁ আৰু মানুহ নাই তাৰমানে সেইটো কাৰণে আৰু টিকেট যিজনে দিয়ে তেখেতে কৈছে যে মিনিমাম মানে 10জন হ'ব লাগিব শ্ব'টো চলিব হ'লে থাম্বনেইল বনাবলৈ এতিয়ালৈকে ফটো চটো মাৰি ল'মগৈ এতিয়ালৈকে চাওঁ আৰু কেইটা বাজিছে গৈ চাওক তো ঘড়ীত আৰু 11টালৈ ঘড়ীটো বন্ধ হৈ গ'ল গাইছ অৱশেষত আমি টিকেট পাই গ'লোঁ 12জন মানুহ হৈছে যেনে তেনে 10জনৰ ওপৰত হ'লেহে মানে শ্ব'টো চলে তো টিকেট পালোঁ আৰু এতিয়া ভিতৰত বুজাওঁ ব'লা আৰু বৰ্তমান আমি এতিয়া প্ৰাচুৰ্যই মই বহি কৰি আছোঁ আৰু কিছু সময়ৰ পিছতে আমাৰ আজি প্লেনেটেৰিয়ামৰ কি দেখাই তাৰকাগৃহত চাম আৰু ন তো প্ৰাচুৰ্য আগতে সৰুতে চাইছিলে পাহৰিলে মানে সেইকাৰণে তাক আকৌ লৈ আহিছোঁ আৰু এইটো মেচিনটো দেখিছে এই মেচিনটোৱে দেখাব এইটো গোটেই সম্পূৰ্ণ এটা ডাঙৰ গোল আৰু ইয়াতে গোটেইখন মানে দেখুৱাব আৰু অৱশ্যে ই পৃথিৱীত নাই ই আছে মহাকাশত আকাশ দূৰবীক্ষণৰ সহায়ত আমি ব্ৰহ্মাণ্ডখনৰ শ্বাসৰুদ্ধকাৰী ঘটনাবোৰ দেখিছোঁ প্ৰযুক্তিৰ বলত আজি আমি গেলিলিও ই কিহেৰে গঠিত ই আৰু চেষ্টা
চ' গাইজ এই যিটো মানে আমি প্লেনেটৰিয়ামত আহিলোঁ প্লেনেটৰিয়ামত আপোনালোকে যেতিয়া আপোনালোকৰ ল'ৰা ছোৱালী আছে এবাৰ লৈ আহিব ইয়াত নতুনকৈ এটা মানে 5D মানে যিটো আৰম্ভ হৈছে এই 5Dটো আপোনালোকে চাব আৰু দেখাব যিটো স্পেচত আমাৰ সুনিতা উইলিয়াম আছিলে পুৰা এজ ইট ইজ আপুনিও নিজে ফিল কৰিব তাত চাই কৰি আপোনালোকে তাত থকা যেন লাগিব তো সঁচাই কিন্তু মজা লাগি গ'ল তো এইটো আহিছোঁ আমি এটা গেলাৰীত বিভিন্ন ধৰণৰ আপোনালোকে চাওক ইয়াত মানে স্পেচৰ বহুতো বস্তু আছে পৃথিৱীখন কেনেকৈ আৱিষ্কাৰ হৈছিলে কি হৈছিলে গোটেই আছে আমি পাচৰ্য মই অলপ চালোহি তো এতিয়া আমি যাওঁ যিটো কামৰ কাৰণে আহিছিলোঁ সেই কামটোলৈ যাওঁ কাৰণ মানে আমি টাইম হাতত থকাৰ কাৰণে মানে পাচৰ্যক এই প্লেনেটৰিয়ামটো দেখাবলৈ লৈ আহিলোঁ বলক এতিয়া আমি দাদা ওচৰলৈকে যাওঁ আৰু ভতিজাজনী সিহঁতে ৰখি আছে আমি পাচৰ্যই মই প্লেনেটৰিয়ামৰ পৰা এতিয়া আহি পালোঁ নেমকেয়াৰ হস্পিটেল আৰু যিটো নেমকেয়াৰ হস্পিটেলত মানে কেইদিনমানৰ আগতে আমাৰ দাদাৰ মানে অলপ এক্সিডেণ্ট এটা হৈছিলে সৰু ঘৰতে মানে পৰিলে আৰু সেইটো কাৰণে নেমকেয়াৰত লৈ আহিবলগীয়া হৈছিলে এইটো ফটো দেখিছে কেনেকৈ পৰিছিলে তো আজি চেকআপত আহিছোঁ আমি মানে তো চেকআপত সি ওপৰত আছে বলক এতিয়া আমি দেখাই আছোঁ আপোনালোকক নেমকেয়াৰৰ ভিতৰত গৈ পিনে মানুহ চোৱা কিমান মানুহ দেখিছে নেমকেয়াৰত গাইজ আমি এতিয়া নেমকেয়াৰ হস্পিটেলত আছোঁ যিটো ফটো দেখিছে দাদা মানে এই পজিশ্যনটো গোটেই মানে তেওঁৰ ভিতৰত মানে ফাটি গৈছিলে পৰি পিনে মানে এই চিলাইটো খুলি আছে এতিয়া তো ভিতৰত সোমাব দিয়া নাই আমি গোটেইকেইটাই বাহিৰতে ৰখি কৰি আছোঁ আমি বৰ্তমান এতিয়া নেমকেয়াৰৰ পৰা ওলালোঁ আৰু দাদা আহি পিনে দেখিছে তো পিছুপি লগাই কৰি আছে চিলাই তিলাই খুলি কৰি দিলে খুব ধুনীয়াকৈ আৰু এতিয়া আমি ডিফু গৈ আছোঁ বৰ্তমান এতিয়া পল্টন বজাৰ যাওঁ আমি আৰু তাৰ আগতে পাচৰ্য বোলে কিবা এটা খাই ভোক লাগিছে তাক এইখিনিতে জুচৰ দোকান আছে তাৰমানে ভাত খোৱা সময় নাই তাৰমানে এতিয়া ওলাইছোঁ এই পিছপিনে দিছে নেমকেয়াৰ এইখন সঁচাই বহুত ভাল সেইটো কাৰণে লৈ আহিলোঁ তৎক্ষণাত মানে ডিফুৰ পৰা গুৱাহাটী তো এইখন জুচৰ দোকান সন্মুখতে আছে জুচৰ নহয় জুচ একদম ধুনীয়া ধুনীয়া জুচ পায় আগতো এবাৰ মই খাই গৈছোঁ সেইকাৰণে পাচৰ্য কি খাই এতিয়া ৱাটাৰমেলন লৈছে পাপা তো বলক এতিয়া বিভিন্ন ধৰণৰ জুচ আছে জুচ কি খাবা ইয়াত চাই লো আহি কোনটো জুচ খাবা আৰু এইপিনে দাদাই চাওক বানানা লৈ কৰি আছে একদম পুৰা ঘৰলৈকে লৈ যাব আৰু মুনু এইপিনে বহুত চকলেট কিবা কিবি চাই আছে আৰু এইপিনে পাচৰ্য একদম জুচত খাবলৈ একদম টপটপাই আছে আৰু এইপিনে চাওক মেংগো মিল্ক শ্বেক না তো মেংগো মিল্ক শ্বেক আহি গ'ল 3টাৰে 3 গ্লাছ পুৰা একদম মস্তিকৈ খাই লওঁ কি ধুনীয়া একদম পুৰা পাচৰ্য একদম খুব মজা পাইছে একদম ধুনীয়াকৈ আৰু দাদাই বনাই দিছে আৰু এতিয়া দাদাৰ কাৰণে মানে বানানা জুচ ধুনীয়াকৈ বনাই আছে বহুত দিন বনোৱা নাই আৰু আমি নেমকেয়াৰৰ পৰা এতিয়া আহি পালোঁ পল্টন বজাৰত মানে এতিয়া ট্ৰেইনত যাম আৰু মানে আকৌ ঘৰলৈকে তো তাৰ আগতে মানে বিৰাট ভোক লাগিছে সেইটো কাৰণে আমি ভাবিলোঁ অলপ বিৰিয়ানী পেকিং কৰি লওঁ তাৰমানে ৰাতিপুৱাইতো ভাত খালোৱে তো ইমান এটা ভোক লগা নাই কিন্তু ট্ৰেইনত যাওঁতেতো ভোক লাগিব সেইকাৰণে ইহেনকেইটাই ক'লে বিৰিয়ানী পেকিং কৰি লওঁ এইকেইটা চব কিমান প্ৰকাণ্ড বিখ্যাত দিছে গৰম হৈ আছে আৰু ইয়াৰ পৰা আমি বিৰিয়ানী এতিয়া পেকিং কৰি ল'ম লৈ কৰি এইটো দেখিছে পল্টন বজাৰ গুৱাহাটী ষ্টেচন আমি এয়া দেখিছে বিৰিয়ানী পেকিং কৰি লৈছোঁ এয়া বিৰিয়ানী আৰু গাইজ আমি আহি এতিয়া মানে ট্ৰেইনত বহি আছোঁ কি কম গৰমত একদম হাৱা টাইট হৈ গৈছে আমাৰ এই কোক চোক খায়ো আমি মানে তৎপোৱা নাই পাচৰ্য লং পেণ্ট চং পেণ্ট খুলি মেলি একদম পুৰা কেনেকুৱা গৰম পুৰা চাওক কি গৰম গুৱাহাটী বৰ্তমান সময়ত এপ্ৰিল মাহতে এনেকুৱা মে' জুন জুলাই আগষ্ট তো গোটেইকেইটা বহি আছোঁ চাওক একদম চব মানুহ বাহিৰতে ৰখি আছে ট্ৰেইন কেতিয়া যাব তেতিয়াহে উঠিব আৰু চ' গাইজ মই যেতিয়া ট্ৰেইনত আহি আছিলোঁ এজন খুব ভাল বন্ধু লগ পালোঁ আৰু বন্ধুজন কি জানে নাই বহুত ধুনীয়া টেটু আৰ্টিষ্ট হয় আৰু আপোনালোকে যদি কেতিয়াবা টেটু বনাব বিচাৰে না আপোনালোকে লামডিং আহিব লাগিব আৰু লামডিঙত আপোনালোকে এই টেটু বনাব পাৰিব আৰু মই চিনাকি কৰাই দি আছোঁ এয়া মোৰ লগত আছে तुहिन मजूमदार ना आपका नाम तो तुहिन मजूमदार आपका लमडिंग कहाँ पे है लमडिंग मेरा कल्याण नगर निरामी ट्रांजिट कैंप के सामने है तो वहाँ पे मिल जाएगा आपको मेरा स्टूडियो ओके और तुहिन का मैं कॉन्टेक्ट नंबर डिस्क्रिप्शन में दे दूंगा आप लोग किसी को মানে লাগে যদি আপোনালোকে লামডিঙত আহি পিনে আপোনালোকে টেটু বনাব পাৰে আৰু গাইছ একদম মানে যিটো আমাৰ স্লিপাৰ ডবা আছিলে বহুতেই গৰম তাৰপিছত আমি টিটিক কিবা এটা কৰি মেলি মানে এচি ডবাত আহিলোঁ আৰু এতিয়া মানে এচিত মানে ইমানেই ঠাণ্ডা পাচৰ্য দেখিছে নাই একদম কাপোৰ চাপোৰ লৈ শুই আছে ঐ উঠা এটা পাবলৈ হ'ল আহি উঠিছা নাই এইটো পাচৰ্য একদম পুৰা টোপনি এচি ডবাত আৰু চবেই নামিবলৈ ৰেডি হৈছে তো কিছু সময়ৰ পিছতে আমিও ডিফু পাম আৰু আজি কিমানখিনি বাৰু দেখাই আছোঁ ভিডিঅ'টো কেনেকুৱা পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰি নতুন এটা ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ বাই বাই এতিয়া এটা বাই বাই